সেইয়া আমাৰ ওচৰতে বাইক উলিয়াই আছে, হেলমেট পিন্ধি গীতাৰ্থ ৰেডি, মিচিকে হাঁহিৰে সৌজন পিংকু। কালিয়ে আহি পালোহি দুলীয়াজান, আৰু দুলীয়াজানৰ একদম ওচৰতে আছে টিলিঙা মন্দিৰ ভাগ। সেইকাৰণে চাকি গছ জ্বলাওঁ বুলি ওলাই আহিলোঁ আৰু গোটেইকেইটা। মই অচ্যুতৰ লগত উঠিলোঁ বাইকত, সি মোক দেখাই গৈ আছে কোনটো কি। আৰু এইখন বোলে অইলৰ মেইন গেট। ভিতৰৰ ৰাস্তাবোৰ বহুত ডাঙৰ আৰু ইয়াত গছ গছনি বহুত আছে। আগত হয়তো ক্লক টাৱাৰ, কালি ৰাতি আহিছিলোঁ বাৰু এফালে এপাক। এতিয়া আমি ডাইৰেক্ট যাম কিৰণক আনিবলৈ। কিৰণ আগত ৰৈ আছেগৈ। চাইডে ৰাস্তা দুইটা চাইডে ইফালেও কোৱাৰ্টাৰ আছে সিফালেও কোৱাৰ্টাৰ আছে। সেই সিভাগ কোৱাৰ্টাৰ কথা কোৱা নাই আকৌ, মানুহ ক'ত থকা কোৱাৰ্টাৰটোৰ কথাহে কৈছোঁ। ঐটো কিৰণ। তোমালোকৰ ঘৰত দেখুৱাবলৈ লৈ আহিলোঁ। ব'ল এতিয়া ওলাই আহিলোঁ। ব'ল আকৌ ব'ল। নহয় এতিয়া গীতাৰ্থ আৰু পিংকু আহি পোৱাহি নাই, দুইটা হেৰাই থাকিলে ক'ৰবাত। ক্লক টাৱাৰৰ পৰা তোমালোকে ঘূৰি পিনে ফায়াৰ ব্ৰিগেডৰ ফালে আহি থাকা আকৌ চিধা চিধি ক্লাবৰ ফালে ৰাস্তাটো। তুমি চিধা চিধি আহি থাকা না। আগত সেইটো ঘৰকে কি জানো চাব লাগে, চাইছোঁহে আৰু একো বুজি পোৱা নাই। নীলা সেইকেইটা বহুত ডাঙৰ ড্ৰাম। এই ৰাস্তাৰ ওপৰেদি পাৰ হৈ যোৱা এই পাইপকেইডালৰ ভিতৰেদি গেছ যায় বুলি কৈছে ওচৰতে। টিলিঙা মন্দিৰ যাব হ'লে বাগানৰ মাজে যাব লাগিব। দূৰলৈকে পায়নে পায়। সেইখন পৰিলে। টিলিঙা মন্দিৰৰ ওচৰ পোৱাৰ লগে দোকানীবোৰে হাত বাউলি দি মাতি থাকে বাইক পাৰ্কিং কৰিবলৈ দোকানৰ সন্মুখত। বাইকখন ৰখাই এতিয়া আমি ধূপ চাকি লৈ লওঁ। সেইটো থৈ দিয়া ভিতৰত। মন্দিৰৰ সন্মুখত যিমান দোকান আছে চব দোকানতে অকল টিলিঙাই ওলমাই থৈ দিছে। ধূপ চাকি চব লৈ ল'লোঁ আৰু। চাকি জ্বলোৱাৰ আগতে ভৰিকেইটা ধুই লওঁগৈ। ৰাতিপুৱা উঠি মানে গীতাৰ্থই গা নুধুলে, সেইকাৰণে পানী অকণমান ছটিয়াই দিছোঁ তাক। ওপৰত বতাহ মাৰি থাকে কাৰণে নুমাই যাব নহয় চাকি গছ, মানে তলতে জ্বলাই দিওঁ চাকি গছ। মানুহবোৰে ৰছী বান্ধি থকা দেখি ময়ো এডাল বান্ধি দিলোঁ আৰু, দোকানীজনে দি পঠিয়াইছিলে এডাল। গোটেই টিলিঙাই ওলমি আছে। এই আহঁত গছজোপাক পূজা কৰে। এই গছজোপাৰ তলত গোটেই 4 ৰাউণ্ডটো আগতে টাইলছ লগাই দিছিলে, সেই টাইলছ লগাই দিয়াৰ কাৰণে গছজোপা মানে মৰি যাবলৈ ধৰিলে, সেইটো কাৰণে টাইলছখিনি উঠাই দিলে। টিলিঙা মন্দিৰ আহিলে সেৱা কৰিবলৈ বহুত দেৰি ৰ'ব লাগে, তাতে আজি সোমবাৰ হ'ল। এইফালে টিলিঙাৰ লগত ফটোশ্বুট চলি আছে।
গোটেই মন্দিৰটো ইফালে সিফালে অকল টিলিঙাই ওলমি আছে। টিলিঙাবোৰ খুলি আনি এনেকৈ চব জেগাতে চুক এটা এটাত দমাই দমাই থৈ দিছে, পাহাৰ বনাই বনাই। সূতাত বন্ধা ৰছীবোৰ এনেকৈ খুলি ইয়াত পেলাই থৈ দিছে। এতিয়া ঘূৰি আহিলোঁ, ঘূৰি আহোঁতে বাইক মই চলাইছোঁ আৰু পেটুৱা মোৰ লগত বহি আছে। ক'ত কি আছে মানে সি মোক বুজাই যাব আৰু। এইবোৰ তোমাৰ মানে অইলতে হোৱা নাই চব? অঁ চব অইলত। বাহিৰৰ মানুহৰ ঘৰ আছে নাই তেনেকৈ? চাকৰি নকৰা মানুহৰ ঘৰ আছে ইয়াত নাই, তোমাৰ বেলেগকৈ থাকে ভাড়া ঘৰ। জয় আই অসম। অঁ তাৰপিছত ইয়াতে তোমাৰ মেইন এক্সিকিউটিভৰ হেৰিটো হয় ক্লাব হয়, জালনী ক্লাব। এখন তোমাৰ গল্ফ ক্লাব, গল্ফ কোৰ্চ। ইয়াত তোমাৰ গল্ফ খেলে গোটেই ষ্টাফখিনি। এখন আছে তোমাৰ নেহেৰু ফিল্ড। ইয়াত তোমাৰ ক্ৰিকেট ফুটবল চব শিকায়। কালি এখন ফিল্ডলৈ আহিছিল। অঁ সেই আগফালৰ পৰা চাইছিলোঁ নি? অঁ এইখন মই পঢ়া স্কুল। হায়াৰ ছেকেণ্ডেৰী ন? মই ইয়াত ক্লাছ 5ৰ পৰা পঢ়া। ৰাতিপুৱা একো নোখোৱাকৈ মন্দিৰলৈ আহিছিলোঁ যে, সেইকাৰণে এতিয়া কিবা এটা খাই লাহেকৈ ঘৰমুৱা হ'ম আৰু ভিডিঅ'টো শেষলৈকে চোৱা সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ।